হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চবকে। মানে আজি আপোনালোকক এনেকুৱা বস্তু এটা দেখাম যিটো নেকি বিয়াত নহ'লে মানে আমাৰ বিয়া নচলে, একদম ইম্পৰ্টেণ্ট লাগিব সেইটো বস্তু। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চাই থাকক। এতিয়া ৰাতি হ'ল, তথাপিতো যাই আছোঁ চাই। তো গাইজ ফাইনেলি দি বজাৰ কৰা আহি পালোঁ। এতিয়া মই চাহ তাহ খালোঁ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ, মই যিটো কামত আহিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোক চাই থাকিব। ল'ৰাৰ নাম কৈছোঁ মই দীপ বোলে ইজনে। এয়া মানে মণ্ডপটো দেখাব এতিয়া, মানে কেনেকুৱা ষ্টাইলত বনাইছে চবখিনি দেখাব। মানে কি থাকিব তাতে লাইটৰ পৰা গোটেই অলৰেডি মানে কথাখিনি বুজাই দিব। তো এইটো হ'ল মণ্ডপ। দীপ লাইটটো দিয়া। তুমি যে মণ্ডপটো যে বনালা, এই আইডিয়াটো তুমি ক'ত পালা? এই আইডিয়াটো মানে আমাৰ দেউতাও বনাইছিল, সেইকাৰণে ময়ো আৰু আগ্ৰহ আছে এইটো বস্তু প্ৰতি, সেইকাৰণে বনালোঁ আৰু হাতেদি বনোৱা বস্তুটো আৰু মই বেছি ভাল পাওঁ। মানে তোমাৰ ইয়াত বনাওঁতে কিমান দিন লাগিল? 3 দিন লাগছে। 3 দিন ন? এই মেক্সিমাম তোমাৰ এইবিলাক ফুল চুল ডিজাইন মানে খৰচা কিমানমান তোমাৰ পৰি যায়? 3500 এটাত। মানে তোমাৰ এনেকুৱা ফুল চুল কাঠ চাঠ অলপ 3500 মান পৰি যায় ন? তুমি মানে তোমাৰ ভাড়াবিলাক কেনেকুৱা চিষ্টেমত হয়? ভাড়া ডিজাইন লৈ আছে আৰু যি ফটো মাৰি অৰ্ডাৰ দিয়ে সেইমতেই হ'ব। এইটো বৰ্তমান আমাৰ 1800 টকাত ভাড়া আছে। এইটো 1800 টকাত ভাড়া আছে? এইটো তলত আৰু অলপ হ'ব আৰু। মানে ডিজাইনৰ ওপৰত তোমাৰ পইচাটো আহি পৰে ন? মানে মোৰ থৈতে যদি আহে আৰু মানে কিবা ডিছকাউণ্ট হ'ব নেকি? হ'ব, 50% 50% ডিছকাউণ্ট হ'ব। তো গাইজ, যদি আপোনালোকে যদি বিচাৰে মানে মোৰ থৈতে আহিব বিচাৰে, আপোনালোকে 50% ডিছকাউণ্ট পাই যাব। এইটো মেক্সিমাম ভাড়া আছে 1800 টকা। যদি মোৰ থৈতে যদি আহে আপোনালোকে 50% হ'লে কিমান হ'ব? মোটামুটি 12 মান আহি যাব আৰু। তোমাৰ এইটো অলৰেডি হৈ গৈছে না আৰু কিবা বেলেগ কাম আছে বাকী? আৰু আছে অলপ, তলত দেখি অলপ ডিজাইন কৰিব আছে। ডিজাইনটো কেনেকুৱা হ'ব? কিবা ফুল বা কিবা লাইট চাইট হ'ব নেকি? ইয়াত এটা লাইট হ'ব, ইয়াত এটা হ'ব লাইট, আৰু তলত এক ছেট হ'ব। এইটো টাৱাৰৰ নিচিনা হ'ব আৰু। আচ্ছা, মানে ইয়াতে এটা লাইট হ'ব, আগত দেখি মানে 3টা লাইট থাকিব ন? আৰু ইয়াৰ বাহিৰে তুমি বেলেগ কিবা কাৰণে বনোৱা নেকি আৰু? আছে, মই এখন JCB বনাইছোঁ আৰু আৰ্ট চাৰ্ট কৰোঁ আছে, এয়াও দেখাই দিব। তো মই দেখুৱাই আছোঁ আপোনালোকক। আৰু মানে ইয়াৰ তলত আৰু কিবা হ'ব নেকি? মানে এটা চেল পাব নেকি? নাই, দুটা হ'ব। দুটা চেল পাব ন? ইমান সুন্দৰকৈ আৰ্ট কৰিছে একদম। এই চাওক, এইটো পিক্সাৰ যি দেখিছে ন, এইটো হয়। ইমান ধুনীয়াকৈ বনাইছে ন? আৰু তাৰোপৰি এইবিলাক বনাইছে। আৰু এইজন যি দেখিছে, এইজন চিষ্টাৰ হয়। আৰু এইটো কি হা? বাঁহৰে গণেশ। এইটো বাঁহৰে গণেশ বনাইছে, কিন্তু বাঁহৰ বুলি গম নাপায় একচুৱেলি। এইটো ক'ব লাগিব যে কিনি আনিছে বুলি। বা ইমান সুন্দৰকৈ বনাইছে। তো এতিয়া আমি JCB দি মাটি খান্দিব যাম। চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ। এইখন JCB আছিল বিচনাৰ তলত। এতিয়া আমি এইখন আমি মাটি খান্দিম, আপোনালোকে চাই থাকক। আৰু ৰ'বা, দীপ আৰম্ভটো কৰক। কেনেকুৱা কৰে চাবি পাত লাগে, কেনেকৈ ষ্টাৰ্ট কৰিম মইতো গম নাপাওঁ। বাহ, বাহ, অ' গড, চিপছৰ পৰা দুটা মানে কি হা? অ' মা গো, বাহ, চাওঁ মই চলক, বা তুমি মোবাইল ধৰি থাকাচোন। নাই, চাবি নাই। চাবি অকণে না? তো মই চাবি দিলোঁ আৰু। বাহ, আৰু জাগা যাব। বাহ, এতিয়া মই মাটি খান্দিম, চাই থাকক। আসি মাটি অলপ মাটিখিনি পেলাব লাগিব মানে এতিয়া। হৰেণ চৰেণ আছে নে নাই? নাই। চাওক, তো আপোনালোক যদি লাগে কণ্টেক্ট কৰিব, পাই যাব JCBখন ভাড়াত। এইবিলাক ফুলৰ বাকী আছে, কাম বহুত কাম বাকী আছে। মোটামুটি আপোনাৰ 80% হৈছে ন দীপ? 80% হৈছে এইবিলাক ফুল দেখিছে। আৰু ইয়াত মানে ফিনিচিং কৰিব আছে কিবা কাৰণে। ইয়াৰ উপৰিও আপোনালোকক যদি মানে মণ্ডপ যদি বিচাৰে, মণ্ডপৰ উপৰিও মুকুট যদি লাগে কণ্টেক্ট কৰি হ'ল। মুকুট আছে, মুকুটো দেখাই দিছোঁ আপোনালোকক। চাওক, এইটো হ'ল মুকুট। আমাৰ অসমীয়া ভাষাত মুকুট বুলিয়ে কয়, আৰু বেলেগ ভাষাত কি কয় নাজানো। এইটো ওপৰত আছে পদুম ফুল, আৰু তলত এইবিলাক মণি চনি দিছে আৰু কিবা কাৰণে। বঢ়িয়া হৈছে দা। মোৰ বিয়াততো ফুৰিব না? হ'ব। চাওক, মই মুকুটটো আপোনাক ঘূৰাই দেখাই আছোঁ। কি সুন্দৰকৈ বনাইছে।
তো আপোনালোকক যদি লাগে যদি কণ্টেক্ট কৰি ল'ব আৰু 50% ৰেহাই পাই যাব। তুমি যদি মুকুটটো যি বনালা তোমাৰ বনাওঁতে কিমান দিন লাগিল? 3 দিন লাগছে এইটো। মুকুটটো 3 দিন লাগছে। আৰু তোমাৰ এনে খৰচা কিমান পৰি গ'ল তোমাৰ মুকুটটোত? 1200 1000 1200 1000 মানে তোমাৰ খৰচা মানে ভাড়াটো কিমান? ভাড়াটো 1200। ভাড়াটো 1200 আৰু খৰচটো অলপতো ইফাল সিফাল হ'ব ন। তোমাৰটো লাগিব। তো মোৰ বিয়াতটো চাগে ফ্ৰী হ'ব? নিশ্চয়। তো গাইজ আপোনালোকে যদি বিচাৰে যদি মুকুটটো ভাড়াত পাই যাব। এইটো ওৱান টাইম না আৰু তুমি ৰিটাৰ্ণ লৈ আহিবা? ওৱান টাইম ন। চাই লওক ইমান সুন্দৰকৈ বনাইছে। তো আপোনালোকে যদি বিচাৰে যদি মোক কণ্টেক্ট কৰিলে হৈ গ'ল আৰু ইয়াৰ নম্বৰটো থাকিব ইয়াতে। 50% আপোনালোকে ডিছকাউণ্ট পাব। চাওক কেনেকৈ ঘূৰি আছে। ইয়াত চাই লওক ইমান সুন্দৰকৈ ময়ূৰ এটা বনাই আছে। তো এইবিলাক চুমকি লগাই দিছে। তো আপোনালোকে যদি বিচাৰে নিশ্চয় পাব, অৰ্ডাৰ মতে পাই যাব। চাওক ইমান সুন্দৰকৈ বনাইছে ন। মানে ইয়াৰ উপৰিও বহুত ধৰণৰ বিয়াৰ ৰবৰ গেটৰ পৰা আদি কৰি বহুত ধৰণৰ বস্তু বনাব জানে ইয়াও। যদি আপোনালোকে বিচাৰে পাই যাব। তো গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক। গোটেইখিনি ভিডিঅ' চাব ভাল লাগিব। তো ইয়াৰ মাজত মই দীপক এটা কথা সুধোঁ, তুমি ইয়াৰ বাহিৰে আৰু মানে কিবা মেকানিকেল কাম কৰা নেকি? লাইনৰ কাম কৰোঁ। লাইনৰ মানে গোটেইখিনি ৱাৰিং গোটাই। তো নাজনা কাম একো নাই তোমাৰ, চব মানে হাতত বিদ্যা আছে আৰু। ফিউজ জ্বলাইতো ভাল হয়। তো ইমান মাথা ক'ত কাটিছ, ইমান ক'ত পালা শিক্ষা? নাই এইটো মই ইউটিউবত চাই শিকিছোঁ কিছুমান। তো চাওক ইমান মাথা চলি ইউটিউবত চাই কিনে মানে মেকানিকেলৰ পৰা মণ্ডপৰ পৰা মুকুটৰ পৰা গোটেইখিনি শিকিছে। ঠিক আছে বাৰু আজিলৈ ইমানখিনি আছিল। আৰু বিহুৰ মঞ্চত যাদুৰ প্ৰগ্ৰেম যদি যাদু জানো তুমি? বা যাদু জানে। চাওক নেক্সট ভিডিঅ'তে আমি যাদুৰ ওপৰত কৰিম। তো গাইজ চাই থাকিব। নেক্সট ভিডিঅ'ত আমি যাদুৰ বিষয়ে আপোনালোকক দেখাম আৰু। তো ঠিক আছে গাইজ আজিলৈ সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ' আকৌ লগ পাম।